ইয়াৰ ৰিভিউ চাইছিলোঁ। এইটো আছাম মালাত এটা ৰাস্তা দিয়া হৈছিলে। তাত প্ৰায় ৩-৪ কিলোমিটাৰ এৰিয়াত টোটেল মোৰ দেন 100 মানুহৰ লগত মানে মাটিৰ কিছু সমস্যা হৈ আছে। তেওঁলোকৰ MOU চাইন কৰা নাই, মাটিৰ মানে যিখিনি আমি অধিগ্ৰহণ কৰিব লাগে তেনেকুৱা কেইটামান সমস্যা আছিল। মই আমাৰ নিৰ্বাচিত প্ৰতিনিধিসকলক দায়িত্ব দিছোঁ, তেখেতসকলে বিভাগ আৰু তেখেতসকলে স্থানীয় ৰাইজৰ লগত কথা পাতি এই কামখিনি সলিউশ্যন কৰিব। ইয়াত কিছুমান এনেকুৱা হয় যে থ্ৰু BTC ষ্টেট গভৰ্ণমেণ্টলৈকে যায়। BTCতো কিছু ফাইল আছে, সেইখিনিও BTCৰ পৰা কেনেকৈ ষ্টেট গভৰ্ণমেণ্টলৈ লৈ যাব পাৰি এই কামখিনিও দায়িত্ব দিছোঁ, যাতে ইয়াক এটা সলিউশ্যনলৈ আনিব পাৰোঁ। তাৰ কাৰণে আজি নিৰ্দেশনা দিছোঁ। ৰাষ্ট্ৰীয় ঘাইপথৰ কথাটোতো আমাৰ মানে এখতিয়াৰৰ বাহিৰত, তথাপিতো নিশ্চয়কৈ আপুনি যেতিয়া কৈছে কথাটো চাম। তাৰ লগে লগে আজি মই জিলা আয়ুক্ত ডাঙৰীয়াক আৰু এটা কথা কৈছোঁ যে ভূটান আৰু ভাৰতবৰ্ষৰ ট্ৰেডৰ ক্ষেত্ৰত আমাৰ তামোলপুৰ জিলাত থকা বৰ্ডাৰৰ জৰিয়তে আমি কিমান উপকৃত হ'ব পাৰোঁ আৰু ইয়াত কিমান এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব পাৰে, এইটো কথাত প্ৰায়ৰিটি দি আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক মই দায়িত্ব দিছোঁ, যাতে এটা ভাল প্ৰজেক্ট বা ভাল পৰিকল্পনা এটা আমাক জনায়। কি ধৰণে আমি মানে ইণ্ডো ভূটান ট্ৰেডিংটো ইয়াত তামোলপুৰত বঢ়াব পাৰোঁ, যাৰ জৰিয়তে ইয়াত এটা ডাঙৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন বা ৰেভিনিউ জেনেৰেশ্যন হ'ব পাৰে। এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, তাৰ লগে লগে ষ্টেটখনৰ কাৰণে ৰেভিনিউ জেনেৰেশ্যন হ'ব। এই দুইটা কামৰ কাৰণে কি ধৰণৰ পৰিকল্পনা হ'ব পাৰে এই সম্পৰ্কে জিলা আয়ুক্ত ডাঙৰীয়াক এটা প্ৰতিবেদন প্ৰস্তুত কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। সেইটোৱে কথা যে ইমান কম সা সুবিধা থকাৰ পিছতো জিলাখনে ইমান ভাল ৰিজাল্ট কৰিছে। গতিকে আমাৰ দায়িত্বটো হ'ল যে ইয়াত আৰু সা সুবিধা বঢ়াই দিলে নিশ্চয়কৈ আৰু ভাল হ'ব। গতিকে আমাৰ এই কথাটো এখন মডেল কলেজৰ কনষ্ট্ৰাকশ্যনৰ কামো যি ধৰণে হ'ব লাগিছিল মানে স্থবিৰ হৈ আছে, সেইটোও মই ইমিডিয়েটলি আগবঢ়াই নিবৰ কাৰণে কৈছোঁ। প্ৰব্লেম হৈছে, ক'ৰবাত প্ৰব্লেম এটা কৈছে। আজি মই APDCLক সেই গোটেই কথাখিনি চাব দিছোঁ যে বতাহ বৰষুণ আহিলে ইমিডিয়েটলি লাইন নোহোৱা হয়। আনকি হস্পিটেলতো লাইন কাটি যোৱা এনেকুৱা ধৰণৰ ঘটনা হৈছে। ইয়াৰ কাৰণে এটা আমি ইমিডিয়েটলি ব্যৱস্থা ল'বৰ কাৰণে নিৰ্দেশনা দিছোঁ। কৈছোঁৱে যে এই কামখিনি হ'ল যে কি ধৰণৰ মিজাৰ ল'ব লাগিব, এইটো বন বিভাগে স্থানীয় ৰাইজ, জনপ্ৰতিনিধি আৰু এক্সপিৰিয়েঞ্চ স্বেচ্ছাসেৱা সংগঠনবিলাক বা NGO বিলাকৰ লগত পাতি তেওঁলোকক এটা ৰিপৰ্ট বনাব কৈছোঁ যে ক'ৰবাত হয়তো চ'লাৰ ফেঞ্চিং কৰিব লাগিব, ক'ৰবাত প্লেণ্টেশ্যন কৰিব লাগিব, ক'ৰবাত লাইট লগাব লাগিব। এই ধৰণৰ কি কামৰ জৰিয়তে আমি ইয়াক কণ্ট্ৰল কৰিব পাৰোঁ। ইয়াকতো চাওক, এনেকুৱা নহয় যে আজি যেতিয়া জনাঞ্চল বাঢ়িছে বনাঞ্চল কমিছে, তাততো বনহস্তিৰ প্ৰকোপ থাকিবই। গতিকে ইয়াক কেনেকৈ কণ্ট্ৰল কৰিব পাৰি, তাৰ কাৰণে কি মিজাৰ হ'ব পাৰে, শ্বৰ্ট টাৰ্ম মিজাৰ কি হ'ব পাৰে, লং টাৰ্ম মিজাৰ কি হ'ব পাৰে, সেই সম্পৰ্কে বন বিভাগৰ যি বিষয়া ইয়াত উপস্থিত আছিল তেওঁলোকক মই নিৰ্দেশনা দিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে এইবাৰ দ্বিতীয়বাৰৰ কাৰণে মই মন্ত্ৰী হৈছোঁ আৰু এই মন্ত্ৰিত্বৰ কাৰ্যকালত মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিত্ত বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগ বা বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ, মাইন্স এণ্ড মিনাৰেলৰ দৰে বিভাগ, তিনিটাকৈ যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ মোক দায়িত্ব দিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিশ নিৰ্দেশনেৰে সম্পূৰ্ণ চেষ্টা কৰিম যাতে ৰাইজৰ সেৱাত, অসমবাসীৰ সেৱাত অসমখনক সকলো দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই কাম কৰি যাব পাৰোঁ। মই এই কথাটো ইতিমধ্যে ক'লোৱেই যে হাতী মানুহৰ সংঘাত, আনকি আজিৰ তাৰিখত বিভিন্ন অঞ্চলত বান্দৰৰ উপদ্ৰৱ, বান্দৰৰ সন্ত্ৰাসো এক চিন্তনীয় বিষয় হৈ গৈছে, বিশেষকৈ কৃষি ক্ষেত্ৰখনত। গতিকে এই কথাবিলাক আমি আগন্তুক দিনত ক'ত কেনেকৈ চলিউশ্যন আনিব পাৰোঁ, কাৰণ এইটো ইমান সহজ কথাও নহয়। ইয়াৰ লগত গোটেই পৰিৱেশ যন্ত্ৰটোৰ ৰিলেশ্যন হৈ আছে। গতিকে আমি তাক এতিয়া মই দায়িত্ব জাষ্ট ঘোষণাই হৈছে, দায়িত্ব লৈ অলপ পৰ্যালোচনা কৰোঁ কেনেকৈ কি কৰিব পাৰোঁ। এই কথাবিলাকো চাম আমি। আমাৰ লক্ষ্যটো হ'ব যে অসম চৰকাৰৰ ৰাজহ, বন বিভাগৰ ৰাজহ কেনেকৈ বৃদ্ধি কৰিব পাৰি সেইটো আমি চিন্তা কৰিব লাগে। সেই কামটো আমাৰ এইবাৰৰ মই ভাবোঁ যে মোৰ আটাইতকৈ ডাঙৰ চেলেঞ্জ হ'ব যে অসম চৰকাৰৰ বন বিভাগৰ ৰাজহটো আমি কেনেকৈ বঢ়াব পাৰোঁ, সেই লক্ষ্যৰে আমি কাম কৰিম।